এই জাহানি যোৱা তই পঢ়িছ নে কি পঢ়িবলৈ দি থৈ আহিছে একদম পঢ়ি থাক আকৌ এবাৰ যদি তই চাকৰি পাব নোৱাৰ তোৰ ভৰি মই ভাঙিম অকল বাইকখনেহে ইফালে যাব সিফালে যাব একদম তাও দি একদম কিমান পঢ়িব লাগে হয় কিমান পঢ়িব লাগে একদম চুলি নপকালৈকে তই পঢ়িয়ে থাকিব লাগিব আইও দেখিছনে সেইপিনে ৰদালি বোৱাৰীক এজনী বোৱাৰী মানুহ হৈও পঢ়িছে তাই যদি তোৰ মুখ আগতে চাকৰিটো পাবলৈ হয় মই লাজ পাম নে বাৰু ৰদালি আগত মই কি মুখ উলিয়াম তই সেই লোকৰ কথা কৈ আৰু তোৰ জীৱন গ'ল আৰু বাদ দে সেইবোৰ বোৱাৰী মানুহৰ কথা আইও চাও এইটো কাজি মই শেষে কৰি পেলাওঁ ভালকে পঢ়িবি ৰঙিলী পিতেকে চাকৰি পাবলৈ হ'লে মোৰ লাজকান নিয়াব গোটেইখন গম পাইছ নহয় যিহে হিংসা বোৱাৰী মানুহজনী হৈ ফেইল কৰিবলৈ হ'লে ডাঙৰ কথা হ'ব আৰু তাতে দেখিছই ঘৰৰ অৱস্থা পাতি সেইকাৰণে ভালকে পঢ়া শুনা কৰি চাকৰি এটা ল'ব লাগিব পঢ়িছোৱে দেখোন ভালকে পঢ়িবি একদম শৃংখলা মাৰি পঢ় আমাৰ হিংসাত তেহেঁতৰ তোৰ পৰীক্ষা দিয়া দেখি আই ঐ সি ঘৰত গৈ পিনে কথা সি ঘৰত গৈ শিকত অকল তোৰ কথাহে আলোচনা গম পাইছ নাই বোৱাৰী তই একদম ভালকে পঢ়া শুনা কৰ দেই ভাত পানীকেইটা খাই লৈ আকৌ একদম কিতাপৰ ওচৰত বগে যা কিনো কবি আৰু গোটেই সেই চব্জি এসোপা দিলো গোবৰ অকণ নাই ৰাতিপুৱা গধূলিলৈকে গোবৰ অকণ বিচাৰি পঠিয়াবি দেখিছনে আইও তই তেনেকুৱা কথা ক'বলৈ নাহিবি দেই চা তোৰ ছাগলী পোৱালি আনিছিলি চা তেনেকুৱা কথা ক'বলৈ নাহিবি দেই হা তোৰ ছাগলীকেইজনী নিবলৈ মই কি চোৰ বুলি ভাবিছ নি কথা ভালকে কবি দেই ৰঙিলী মুখৰ কথাকে কৈছো তই আকৌ মোক সেই ছাগলী চোৰ ধৰিলি যে মই সেই পথাৰত গোবৰহে বিচাৰি আছো বুজিছ পিছে হেৰি নহয় তোৰ পিতেৰে বোলে পৰীক্ষা দিছে কি বোলে এছএছচি এক্সাম দিব সেই কিবা হেৰি মই এইবোৰ নাজানো বাৰু আৰু পঢ়িছে গম পাইছ আমাৰ ল'ৰাটোৱে পঢ়িছে নহয় একদম লেটিনলৈ যাওঁতেও কিতাপ লৈ যায় এইবাৰ চাকৰি পাব মোৰ বোৱাৰীৰ লগত যাব নোৱাৰে নহয় মোৰ বোৱাৰী কিতাপ লেটিনলৈ যাওঁতেও কিতাপ সেই মই উপন্যাস এটা চালো কালি তাই কিতাপ পঢ়ি আছে দেই মই আৰু যেনে তেনে বোলো বোৱাৰীক কৈছোঁ লোকৰ সেইবোৰ মানুহ ওচৰ চুবুৰীয়াবোৰ বৰ ভাল নহয় হিংসা বুজিছ হিংসা মই কৈছোঁ তাইক ভালকে পাছ কৰ তেতিয়া তেহেঁতি তোকো বোলো সেই মুখত সেই জোকৰ মুখত চূণ দিয়া নিচিনা হ'ব তাই সেই মানুহবোৰ আকৌ হিংসাটো অলপ বেছি আমাৰ ল'ৰাটোলৈ এতিয়া কিমান হিংসা কিয় তাক হেৰি অকণমান ওলাই যোৱা দেখিলে হয় বোলে আমুকৰ পুতেকে বোলে বাইক লৈ টিঘিলখিলাইহে ফুৰে সেইবোৰ বাৰু ল'ৰাটোৰ কথা আলোচনা কৰিব সেইটো কথাও আকৌ মিছা নহয় ৰাতিপুৱা গধূলি এনিটাইম বাইকখন লৈ তিনিআলিত আড্ডা মাৰি থকাহে গাভৰু ছোৱালী এজনী যাবই নোৱাৰে তোৰ পুতেৰৰ যি চকু চাৱনি ডেকা ল'ৰাই ছোৱালী চাবই আৰু সেই মাকলৈ বোৱাৰী এজনী আনিবলৈ চবৰে মন যায় দেচোন আনক বোৱাৰী অনাটো ডাঙৰ কথা নহয় পিছত আকৌ গায়ে পোৱালীয়ে নানিলেহে হ'ব চাবি ভালকে আমি যাওঁ বুজিছ তোৰ লগত লেকচাৰ ফটা লেকচাৰ মাৰি থাকিলে মোৰ কামত নাহে যা তোৰ নিচিনাজনীৰ লগত লেকচাৰ মাৰিহে পাৰিছো সেইটো কুকুৰ দেচোন কিহৰ 10 টকা লাগে আইও নাক কাণ কাটি এক্সামটো ফেইল কৰিলি নহয় এতিয়া 10 টকা লাগে তাক 10 টকা লাগে ঐ ৰঙিলী ৰিজাল্ট পালি হ'বলা পালো দেখিলি তোৰ যিহে ফুটনি মাৰিছিলি ঐ দেখিলি নাই মোৰ বোৱাৰীয়ে কি কৰি দেখালে সেই গাঁৱৰ নাম উলিয়ালে দেখিলি তোৰ পুতেৰে কি কৰিলে তোৰ পুতেৰে তিনিআলিত আড্ডা মাৰোতে দিন গ'ল বুজিছ হ'ব দেচোন তোৰ বোৱাৰীয়ে সেই মানুহকেইটাক চাগে পতাই মেলি ল'লে চকুৰ চাৱনি যিহে মানুহকেইটা চাগে ভুলকৈ পাছ তেনেকুৱা কথা ক'বলৈ নাহিবি বুজিছ সেই এছএছচি পৰীক্ষাত মোৰ বোৱাৰীয়ে সেই মানুহ চকুৰে পতাবলৈ তই মোৰ বোৱাৰী তই কি বুলি ভাবিছ মোৰ বোৱাৰী যোৱাত তোৰ পিতে ইমান কণো যোগ্য নহয় বুজিছ মেইন কথাটো মানে কি হ'ল ই বোলে এইবোৰ চাকৰি তাকৰি নকৰে বোলে ঘৰৰ পৰা বোলে আঁতৰত থাকিব নোৱাৰে নহয় সি কিবা বিজনেছ নে কিবাহে কৰিব বোলে কথা ক'বলৈ আহিছে তোৰ পুতেৰে এটা বিজনেছ কৰিবলৈ ধন আছে জানো বিজনেছ কৰিব হাঁহ কুকুৰা কিবা কিবি আছে বেছি মেলি দিম আৰু ল'ৰাটোৱে মন কৰিছে যেতিয়া জানো পৰীক্ষাত ফেইল কৰিলে নহয় সেইটোকে নকয় কবি কি লাজ পাইছ নহয় কথা ক'বলৈ বিজনেছ কৰিব
একেবাৰে বৰ হেৰিডাল কৰি দেখোন আয়ো মানুহৰ আগত ই কাঞ্জালি তিনিআলি মূৰত ছোৱালী পতাব জানে বুঢ়া হয় যাবি এটা চাকৰি নাপাওঁ হা খুৱাইছো কেলে কুকুৰ চাবা তই কাহি জহনী মহাদেৱ মোৰ লাজ কান গোটেই কৈ পেলালে মানুহৰ আগত এতিয়া মই মুখ উলিয়াব নোৱাৰা হলো জহনী মহাটো এইটো ভাত গাল খাই অকল আড্ডা মাৰিব জানে হা বাপেকো এটা তেনেকুৱা এই ল'ৰাও এতিয়া তেনেকুৱা হ'ল হা আইঅ মোৰ জীৱনটো এনেকৈ যাবগৈ এনেকৈ যাবগৈ কি হ'ল? 20 টকা দে এখন তিনিআলি পামগে। আইঅ কুকুৰ তুমি